ফাগুনৰো কাহিনী আছে, এটা নহয় হাজাৰটা নহয়। ফাগুনৰ কেতিয়াও শেষ নোহোৱা কাহিনী আছে। ফাগুনৰো ভগা হিয়া আছে, এটা নহয় হাজাৰটা নহয়। ফাগুনৰ অসংখ্য প্ৰেমিক আছে, ভগা হিয়া ফাগুনৰো আছে। ফাগুনৰো দৰদ আছে, এটা নহয় হাজাৰটা নহয়। ফাগুনে অজানিতে অসংখ্য মৰমক গৃহহীনা কৰিছে, দৰদ ফাগুনৰো আছে। ফাগুন চঞ্চল, বেয়া পায় ফাগুনক সৰাপাতে আৰু চৰাইজনীয়ে। সৰাপাত আৰু চৰাইজনীৰো ফাগুনে ভাঙিলে হিয়া। সৰাপাত যে আছিল ফাগুনৰ পুৰণি প্ৰেমিক, সৰিলতহে বুজিল ফাগুন বৰ মতলবী। চৰাইজনীৰো আছিল এটা সপোনৰ পজা, ফাগুনেটো কৰিছিল চৰাইজনীক গৃহহীনা। ফাগুনৰো দৰদ আছে সৰাপাত আৰু চৰাইজনীৰ প্ৰতি, কিন্তু ফাগুনে বুজাব নাজানে। এইখিনিতে ফাগুন অসফল এটা ফাগুনৰ কাহিনী।